হেল্ল' এভৰিৱান, যোৱাকালি সন্ধিয়া এয়া চাওকচোন হাতবোৰ যে মই খালী খালীকৈ থওঁ, বায়ে ধৰি লৈ এয়া নেল পলিচ অকণমান লগাই দিলে, গালিয়ে পাৰিছে একো নলগাওঁ কাৰণে। তাৰপিছত সন্ধিয়া ওলাই গ'লোঁ এয়া বজাৰলৈ বুলি, মানে মেলা চাবলৈ বুলি। জখলাবন্ধা একদম চেণ্টাৰতে মেলা এখন হৈ আছে, তালৈকে বুলি গ'লোঁ। বেছি ডাঙৰ নহয়, সৰু সৰুৱে হয় বাৰু, 2-3খন মানে দোকান আহিছে, কিন্তু ইমানেই দাম বস্তুৰ, আৰু বস্তু বাৰু ভালেই আনিছে দেই। কিন্তু মোৰ তাতে গৈ এটা লাভ হ'ল কি জানেনে, 20 টকাত যে নম্বৰ লগোৱা এনেকুৱা খেলি মই একদম ধাৰা 1 লিটাৰ বটল এটা পালোঁ, সেইটো কিন্তু মোৰ লাভ। তাৰপিছত এয়া বাৰ ছোৱালীকেইজনীৰ লগত এই বেলুন উৰুৱাটো খেলিলোঁ, এইটো কিন্তু বহুত ভাল লাগে মোৰ, একদম ধুনীয়া ধুনীয়া বাবলছ ওলাই যায় যে, বহুত ভাল লাগে। আৰু যে ইহঁতৰ ঘৰত ইমানেই হুলস্থুল হৈ থাকে জানেনে, মই যে ভিডিঅ'বিলাকৰ ভইচ অভাৰ দিবলৈ ইমান মানে দিগদাৰ হৈছে নহয়, পোৱালীকেইটাৰ পৰা বাচি বাচি দিবলগীয়া হয়। আৰু পিছফালে চাগে মোৰ আপোনালোকে আৱাজ শুনিয়ে আছে, মানে হাল্লা হুলস্থুল গান বাজানা বাজিয়ে থাকে। বাৰু এয়া মেলা চেলা চাই মেলি আহিলোঁ সন্ধিয়া উভতি, তাৰপিছত খালোঁ ভাত, আৰু খাই বৈ মানে শুয়ে গ'লোঁ আৰু ভাগৰো লাগিলে। তাৰপিছত আজি ৰাতিপুৱা এয়া উঠিলোঁ, উঠি পিনি ধুনীয়াকৈ মুখ হাত ধুই মেলি এইফালে আৰমান মালিকৰ গান লগাই দিছে বায়ে মানে টিভিত, এয়া শুনি শুনি ব্ৰেকফাষ্ট কৰিলোঁ। ভিডিঅ'টো ইমানতে থ'লোঁ, কেনেকুৱা পালে চাই জনাব। আজিলৈ আহিলোঁ দেই, বাই।